গাইজ এইটো ভিডিঅ' যোনটো তোমালোকে এতিয়া চাবা এইটো ভিডিঅ' বহুত বেছি স্পেচিয়েল হয় আৰু ডেডিকেটেড কৰিছোঁ মোৰ এজন ভাল ফ্ৰেণ্ড আছিলে বুলি কৈছোঁ তো ভিডিঅ'টো চালে সম্পূৰ্ণ গম পাবা আৰু এইটো ভিডিঅ' বেছড অন মাই ট্ৰু ষ্টৰি আৰু তো ৱাটছ দিছ ভিডিঅ' টিল দ্য এণ্ড আৰু আমাক ছাপোৰ্ট কৰিবা ডু ছাপোৰ্ট আছ তো ভিডিঅ'টো চা অ'কে লাষ্টলৈকে চাবা তেতিয়াহে বুজি পাবা বস ইয়াৰ ডিঙি টিপি গু বাহিৰ কৰি দিয়ক क्या गु खाबি নেকি বাপেৰে আহি আছে গু খাব ভালকে খাই দুটা হাঁহৰ কণী অতীতৰ পৰা আৰম্ভণি মধ্যবিত্ত পৰিয়ালৰ হি এটা চিধা ল'ৰা 20 বছৰ বয়সলৈকে কেৱল মন কিতাপ পঢ়াত লক্ষ্য নাছিল জীৱনত তাৰ অভ্যাস নাই নিশা চৰাত সালা জেং কৰিব জাগা নাপা আৰু হা বাপেৰে ৰখি আছে ইয়াতে আৰু তই মাৰব নোৱাৰো কিয় জেং লাগি থাকা তোৰ কাৰণে হৈছে তই ইমান লেট কিয় কৰছা আৰে মই কি জানো তোৰ ইয়াতে কাজিয়া লাগি থাকিব বুলি কিন্তু মইতো জানো না তই আহিবি বুলি আবে তোৰ জেং যত মই তত জানো না মইতো यारों की यारी ऐसी बीमारी কত মানে আমি যে সদায় লগ ধৰো আহিবা ন তোৰ বাকি চাই দিছন এই তাতে টেবুল আছে যা লৈ যা সোনকালে যা কথা পাতিছো যা এই তোৰ চৰিত্ৰবিলাক না মোৰ একেবাৰে ভাল নালাগে কি জানা তই যে সদায় সদায় এনেকে লগৰ কেইটাক বাইকখন দি দিয়া আৰু ৰাস্তা যদি কিবা কৰে কোনে ৰিক্স ল'ব কুসুম কলেজ ৰিক্স ল'ব তোৰ এই ফকতীয়া কথা না বেলেগৰ আগত কবি মা দেউতাৰ বাইকখন লৈছে তো এইকাৰণে লেভেল বাঢ়ি আছে আৰু তোৰ নিজে বাইকখন লৈ দেখা তাৰপিছত লেভেল দিবি ঠিক আছে বাইদেউ তুমি যা এ ভোক লাগছে কিবা আন্দা দিনা কাবাক আহিছো মাত্ৰ ভোক লাগিলে কি কবি ইয়াৰ ইমান খোৱা নাই তই এই ৰাতিপুৱা কেইবাৰ খালি খালো দিবান মান তথাপি আৰু ভোক লাগছে মই এবাৰে খোৱা নাই ভালকে অলপ খাইছো ৰাতিপুৱা কিবা এটা নাম মাত্ৰ কি কয় কি আনো কি খাবি কিবা খাব লাগছিল চিকেন কিবা সেনেকাই চিকেন খাবি দোকানটো ওচৰত নাই তেনেকুৱা আমাৰ তাকেতো কি কৰা এটা এপ আছিল ঐ পোৱালি কি নামৰ কয় কিন্তু চাৰ্চ মাৰি চাওঁ ৰ কি এপটো মানে কি অনলাইন পাওঁ যদি এতিয়া এপটো হ'ল নাম হ'ল ঐ পোৱালি তাতে তই যিকোনো ধৰণৰ খাদ্য খাব পাৰ মানে কি অৰ্ডাৰ দিব পাৰ ভাল লাগছে যিকোনো ধৰণৰ আইটেম ম'ম' চাওমিন পোলাও বিৰিয়ানী বিৰিয়ানী লগতে কেক আইটেম আৰু মানে যিকোনো ফাষ্ট ফুড হওক গ্ৰচাৰী হওক ট্ৰাইবেল ফুডো পাবি ফিচ মিট পনীৰ এইবিলাক যিকোনো ধৰণৰ আইটেম পাবি আৰু ঘৰত বহিয়ে অৰ্ডাৰ দি দিবি তই খাই থাকিবি এই এপটো মোক দিবি দে তোকে লাগে এইবিলাক এপ খোৱা মানুহ দে ঐ কি কৰা যায় তাকেতো কি কৰা যায় যাব লাগিছিল নহলে জেং টেং লাগ তই কিবা এটা তাকেতো তেনেকা মানুহ বনাই দেখোন কিয় সদায় দেখোন জেং কৰি থাক মই দেখোন বচাই থাকো কি কয় এদিন বছৰতে এনে লেভেল দিলি এদিন মই কি লিষ্টখন দিম নেকি লিষ্টখন হৈছে মানুহ তই মাৰিবহে পাৰা না মাৰ খাব পাৰা মইতো জানো সেইদিনাখন বচালো তাৰ আগত কিমান দুদিনমান বচালো দেখাই নাই আছিলি হৈছে এতিয়া বাদ দে এইবিলাক কৰবাত যাও ফুৰি আহো দে তেনেহলে যাও নাই কি গ'ল বতৰটো বঢ়িয়া আজি ক'ত যাও উজান বজাৰ চাইডত যাও নেকি বাবু চানা এই মোবাইলটো কিনিলো ভাল লাগিছে না কেতিয়া কিনিলো তই মোক তুমি কোৱাই নাই মোৰ টকাৰে কিনিছো তোক কৈ কিনে কিনিম নেকি হ'ব বেছি লেভেল দিব নালাগে আমিও ল'ম এদিন তাৰ চানা নিজৰ কিনিবতো অকাদ নাই আৰু মোক লেভেল দিয়ে আমি বুজি পোৱা নাই দেখাই নাইতো মোৰ মোবাইলটো দে বস্তু লগতে আছে মই শুই আছো ক'ত মোবাইল ল'ম তই মোৰ মোবাইলটো তই ল'ব লাগিব মই লোৱা নাই মই শুবা দেই আচ্ছা মোৰ মোবাইলটো সিদিনাখন কোনে দেখিছিল কোনোতো অহা নাছিল তোৰ লগতে আহিছে যে সিদিনাখন কি চুৰ হব কি জানা তাক দেখিলে চুৰ যেন লাগে নহয় তাৰ চৰিত্ৰ অলপ বেয়া আছে ৰে নাই মই তাক পুৰা ডাউট কৰিছো কাৰণ সিদিনাখন মোবাইলটো যে দেখাইছিলো ন কি পুৰা এনেকে চাইছিল তাৰ লোভ লাগিছে মোবাইলটোৰ কাৰণে আৰু মই নাজানো তাই চৰিত্ৰ কি জানো
মই তোতকে ডাঙৰ গম পাইছ কিছু কৰিব নোৱাৰে মই জানো ভালকে তই ডাঙৰ না মই ডাঙৰ সেইটো ক তই ডাঙৰ দা তেতিয়াহ'লে তোতকে মই বহুতখিনি এক্সপিৰিয়েঞ্চ আছে গতিকে তই এতিয়াই ফোন কৰ তই ফোন কিয় কৰা নাই মই ফোন কৰোচোন লগাই থাক হেল্ল' 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 যদু বাই কৈছে নেকি মই বায়ে কৈছো শুনাচোন আমাৰ ই বোলে তোমাক মোবাইলটো দিছিলে মানে মোৰ মোবাইলটো মোৰ তাতে আছে আচ্ছা তোমাৰ লগতে আছে নেকি ঠিক আছে যদি তোমাৰ লগত আছে গধূলি আনি দিবাচোন মোবাইলটো হ'ব দিয়ক মই কালি দিম কি মোবাইল নিছে কি মোবাইল চুৰ কৰিছে তাক মই আজি মই কৈ আছিলো নে চুৰটো কি চুৰ বন্ধু বিলাকৰ লগত থাকা ন সেইবিলাক বাদ দে তাক মই এতিয়া মজাটো দিম কাৰণ মই তাক কিমান হেল্প কৰো মই জানো মজাটো দিলে ঠিক আছে মই যাওঁ কি মোবাইল ঘৰৰ পৰা মোবাইল চুৰ কৰি আনিছা মোবাইল দে দিয়া মোক মই লোৱা নাই কি কৰি আছ মোবাইল চুৰ কৰি আনিছা নিজৰ ফোনত পইচা নাই মইতো মোবাইল দিবি নাই এতে মাৰি পেলাম কি ফাল্টু কথা কৈছ তই ফাল্টু নহয় মোবাইল আনিছা যেনেকে সেনেকে দিছে মইতো বচাবৰ কাৰণে কৈছো চুৰ কৰি ভাবা নাছিলো তই ভুল ভাবা নাই তই ভালে ভালে মোবাইল দি আহিবি যেনেকে চুৰ কৰি আনিছা মই লোৱা নাই মই কেনেকে দিম এইবিলাক নহয় আৰু মই এটা কথা কলো তোৰ লগত মোৰ আজিৰ পৰা একো সম্পৰ্ক নাই আৰু মই চুৰৰ লগত একো ফ্ৰেণ্ডশ্বিপ ৰাখিব নিবিচাৰো তই ভালে ভালে মোৰ ঘৰত মোবাইল দি আহিবি এতিয়া মই যাওঁ শুনচোন ৰাম মোৰ মোবাইলটো দেখোন বিচনাৰ তলতে পৰি আছিল কৃষ্ণ 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 বাবু 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 মোবাইলটো পালো মই কি হৈছে তোৰ চৰি ভাই কিহৰ কাৰণে মই তোক মিছাতে চুৰ বুলি ভাবিছিলো ভাত দিনা এইবিলাক কথা এইবিলাকে ধৰি আছে তই এতিয়া নাই বহুত বেয়াকে কৈছো ভাই তোক একো নাই মই গম পাইছো তেতিয়া তোৰো খং উঠছে মোৰো কথা নুশুনিলি তই মাফ চাফ কৰি দিবি আৰু ইটোৰ কি একো নাই यारों की यारी ऐसी बीमारी এই কি কৰা যায় बड़ी नशीली জেং চেং নাই নেকি কতো জেং চেং নকৰো আজিকালি অলপ জোৰে ক জেং চেং নকৰো নকৰো ভাল নালাগা হৈছে তই সিদিনাখন মোক বচালো কৈ আছিলি যে মানে কি কথাটো কি মোবাইলটো লৈ কেনে মানে নাই লোৱা বুলি কৈছা যে মই ভাবি আছো তই সি মোবাইলটো মোক দিয়া বুলি কৈ চাগে গাৰ্লফ্ৰেণ্ডকে দিছে ये जिम्मेदारी ভাই মজা লাগিলে খাই অৰ্ডাৰ দিছো নহয় So guys, ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা কবা আৰু পোৱালি এপছটোৰ বিষয়ে অলপ আমাৰ হাৰ্দিক কাশ্যপে বহলাই ক'ব পোৱালি এপছটো ভাল এপছ তাত আমি যিকোনো ধৰণৰ খাদ্য আইটেম খোৱা আইটেম আমি অৰ্ডাৰ দিব পাৰো আৰু কি খালি তই বিৰিয়ানী খালো ম'ম' তাৰপিছত পোলাও যিকোনো ধৰণৰ আমাৰ ফাষ্ট ফুড গ্ৰচাৰী কেক তাৰপিছত ফুড আইটেমো পায় বুলি গম পাইছো আৰু বহুত ভাল এপছ আৰু আমি গুৱাহাটীত যিকোনো জেগাতে মানে আমি বহি পিনে ঘৰত বহি পিনে অৰ্ডাৰ দিব পাৰো আৰু ঘৰতে খাব পাৰো মজা ল'ব পাৰো অ'কে তো সেইবোৰ কথা আমি বেলেগ কৰিলো এতিয়া তোমালোকক কওঁ তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা ক'বা আৰু যদি ভাল পাইছা কমেণ্ট কৰিবা যদি তাতকে বেছি ভাল পাইছা শ্বেয়াৰ কৰিবা যদি চবতকে বেছি ভাল পাইছা তেনেহ'লে কি কৰিবা আৰু লাইক সাবস্ক্রাইব কৰিবা ওকে তো ভিডিওটো সাবস্ক্রাইবটো কৰাই আছে মানে বহুতে সাবস্ক্রাইব নকৰে ভাল লাগিব ওকে তো ভিডিওটো চোৱাৰ বাবে তোমালোকে বহুত বহুত ধন্যবাদ নেক্সট ভিডিওত পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই টাটা সি ইউ সায়নাৰা বাই জাগত আমাৰ দিলে নম্বৰ হাতখনে কাপাই দিবি তই খানা তই হাতখন ধুই দিয়া কিবা দেখিলে তো হাতখন ধুই দিয়া আৰু এওঁডে ষ্টেণ্ড আউট হেলো